শাস্তি অনুসারে সমৰ কৰ্ণ কৰি পেলায়। বিরাট রাজা রান্ধনী তোর দম ভালে দেখাতে এইবার সাবধানে করবি খবর তোর এই সর্বোচ্চ কায়াস গর্ব বর্ণয়াদি করিব খর্ব রাধানন্দন উনি রেখি মারলাম থরে থরে কপে যদি পা কি অহলি কৌরবর কানাপতি ফিরু তোর পর হাতে ধরি প্রাকুর আমার ধরো কি রাতাই আজ এই বিপুদরের হতর পড়া তো কোনে রক্ষা করিবা খাবার ধানে যুদ্ধটা তোমার সেই রণর আস্থালা মৃত্যুদণ্ড দিলি না কৰাৰে অট্টহাস্য কৰ্ণকাকো সুতপুত্ৰ বুলি বিন্দু প্রাণ ভিক্ষণ থেকে এই তিরস্কার নহলে এই বিকুটে প্ৰাণদণ্ড তোমাক প্ৰাণদণ্ড কৰাতিও নিদিওঁ তোমাৰ কাৰণে উপযুক্ত শাস্তি নিৰূপিত হৈ আছে তুমি সৰ্বদাই গৌৰৱেশ্বৰৰ দাস হৈ আৰু শুনা এই নহয় তোমাক মৃত্যুদণ্ড দিলে তুমি নাপাবা তাৰ প্ৰতিঘাত পৰাজয়ৰ গ্লানিৰ সোৱাদ কি তোমার একমাত্র উপায় মুক্তি দিয়া যাক
জীৱনত তিল তিল কৰি তুমি মনত পেলাই থাকিবা কৰ্ণৰ হাতত বন্দুকৰ কথা। আৰু যোৱা মনত ৰাখিবা, কোনোদিনা যাতে কৰ্ণৰ সন্মুখীন হ'ব নোখোজা। যোৱা বিপ্ৰয়। কৰ্ণৰ শক্তিৰাজি পাণ্ডৱপুৰ সমূলেই ৰাখোন। এই সময়তে যদি কৰ্ণক প্ৰতিৰোধ কৰা হয়, তেতিয়াহ'লে পাণ্ডৱপুৰ অতল সমুদ্ৰৰ তল যাব লাগিব। আন ক্ষেত্ৰত ভাৱনাই শোভা নাপায়, আন ক্ষেত্ৰত শোভা পায় মাত্ৰ যুদ্ধ। সেয়েহে স্থিৰ হৈ যুদ্ধ কৰা কৰ্ণৰ লগত। তুমি মহাৰথী হৈও যুদ্ধৰ নীতি ভংগ কৰিছা। তুমি মহাৰথী হৈ সামান্য ৰথীৰ লগত যুদ্ধ কৰাত তোমাৰ উচ্ছেদ হৈছিল। আজি তোমাৰ সন্মুখত যমৰূপে এই যুধিষ্ঠিৰ হৈছিল। ৰক্ষা কৰা। শুনিবলৈ পাইছো হেনো তুমি ৰণত বহুত স্থিৰ। শুনা, যদিহে আজি হোৱা তুমি ৰণত স্থিৰ, তেন্তেহে ধন্য হ'ব তোমাৰ নাম যুধিষ্ঠিৰ। আৰু শুনা, আজিৰ যুদ্ধতেই কৰ্ণই তোমাক কৰিব স্থিৰ। শুনা, সেই কৰ্ণ নহৰি এই যুধিষ্ঠিৰ কোনোদিনে যুদ্ধত অস্থিৰ হোৱা নাই। আৰু যদি মোৰ নিজৰ জীৱনো নাই, তোমাৰ দৰে কলৰীয়া হৈ মই কেতিয়াও মোৰ জীৱন ৰক্ষা কৰা নাই। সাৱধান হোৱা যুদ্ধৰ মৃত্যুদণ্ড কি তুমি হাঁহি উঠে তোমাৰ পাৰিলোহেঁতেন আজি কৌৰৱৰ ৰাজ শৃংখলাৰ মাজত বন্দী কৰি ৰাখিব তোমাক, কিন্তু কৰ্ণই এনেহীন কাৰ্য নকৰে কদাপিও। যোৱা, তোমাকো মই হেলাদৰে দৃশ্য অব্যাহতি কৰাকৈ শিবিৰত থৈ একদম নকৰিবা শল্যৰাজ। আত্মাক নিজৰ কৰ্তব্যত সাধ্যানুসাৰে অগ্ৰসৰ হোৱা ই কৰ্ণৰ আদেশ। তোমাৰ আদেশত মই সাৰথ্য কাম কৰা নাই। দৈত্যদানৰ সৰল অনুৰোধতে মই সাৰথ্য কাম কৰিছোঁ। তুমি এজন পুৰুষ, কৌৰৱৰ নিজ সেনাপতি, জানা না কৰ্ণ? মই ইয়াত তোমাৰ উপযুক্ত আৰু অনুপযুক্তৰ বিচাৰ কৰিবলৈ মতা নাই। মই মাতিছো মাত্ৰ তুমি চালনা কৰিবলৈ। সেয়েহে অতি শিক্ষা পৰিচালনা কৰা কৃষ্ণৰ তোমাৰ আদেশত মই সাৰথ্য কাম কৰা নাই। সেনাপতি জানা নাজানা, মই ধৈৰ্যধনৰ সৰল অনুৰোধতে তোমাৰ নিচিনা কাপুৰুষ সেনাপতি হয়। আজিয়েই মই তোমাক কৰিব পাৰো সাৰথিত্য ত্যাগ। অকলেই কৰ্ণই নিজ বাহুবলে কৰিব
সহিত মই নিৰ্বিচাৰে খাদ্য ত্যাগ কৰিব পাৰোঁ। তোমাৰ আদেশত মই খাদ্য ত্যাগ কৰিব নোৱাৰোঁ। জানা নাই কৰ্ণ? সত্যবাদী বিজয় কৰ্ণ সেইটো সময় শিক্ষাৰ ফালনা পৰা কৃষ্ণ বাৰু গৰিষ্ঠ পাণ্ডৱৰ কিবা হৈছে সেইদৰে উধাৰা যেন বিপদগ্ৰস্ত পাণ্ডৱ। আজি আমাক ৰক্ষা কৰিব নোৱাৰিলে পাণ্ডৱ থকা সেই দৈত্য কি নললে মই গুৰুপুত্ৰৰ লগত যুদ্ধত ব্যস্ত থাকোঁতে কৰ্ণই বিক্ৰমেৰে আমাৰ দেশ ভেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা ধৰ্মৰাজ, দাদা বিপুতৰ, নকুল সহদেৱে পানে পনে যুদ্ধ কৰিও জয়লাভ কৰিব নোৱাৰিলে। অৱশেষত সকলোখিনি কৰ্ণ হাতত বন্দী হৈ প্ৰণমৰ্জিত হ'ল। ইয়াৰ বাবে কোনো চিন্তা আপোনাৰ আজিৰ জয়ে অভিমানী দৰ্জনৰ তেজ দুগুণে বহালে। শৰাই পৰাজিত হৈ পদুচেনাক নতুন বিজ্ঞান দিলে। অনুযাত কৰি দিয়া লাভ গতিকে আগৰ যুদ্ধৰ কাৰণে অনুতাপ কৰি লাভ নাই। কি ল'ৰা আজি মই দাদা ধৰ্মদাতা সন্মুখত যাম? কি ল'ৰা দাদাক মই এদিনৰ ঘৰতে আমাৰ মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি গিৰু নিশ্চয় অভাৱ হ'ব। সেই বীৰত্বকে লৈ কৰ্ণক বধ কৰিম বুলি মই প্ৰতিজ্ঞা কৰিছোঁ। এই বীৰত্বৰ এই দৰ্জনৰ পৰা প্ৰতিশোধ ল'ম বুলি মই দম্ভৰে দিনে দিনে গান্ধীবক প্ৰশংসা কৰি নিজৰ মোৰ বীৰত্বক দেখুৱাটো তই গান্ধীবক তিৰস্কাৰ কৰিবা পুত পুৰস্কাৰ মাটিৰ মানুহ আমি নিয়তিৰ গৰাকী মানুহ জনম হৈছোঁ। মোৰ এই গান্ধীবক কি কৰিব তিৰস্কাৰ ভাতৃ হওক পিতৃ হওক বিৰাটিব ফল বুলি এই অংগীকাৰ সৰ্বনাশ জ্যেষ্ঠদান পিতৃ তুল্যদান হে মহাপুৰুষী নালাগে পালিব পাৰ্থ সত্য অংগীকাৰ। তেন্তে ব্যৰ্থ হ'ব নেকি মোৰ সত্য অংগীকাৰ? নহয় কথা তাৰো আছে এক অন্য উপায় বিস্মৃত নহবা। যদিহে নোৱাৰা ল'ব নিৰ্যোগৰ পাণ প্ৰতিজ্ঞা আছিল তোমাৰ নিজ প্ৰাণদান। অতি মনত পৰিছে মোৰ দাদা মই উপকৃত হৈ তোমাক বহুত অপমান কৰিলোঁ। মোৰ সৰ্বদা তোমাৰ সন্মুখত প্ৰশংসা মই এই ধনঞ্জয়, মই এই গান্ধীধাৰী এই সুদীপ্ত হাতেৰে কৰিছিলোঁ ধুলিচাত শত শত ৰাজেন্দ্ৰ মণ্ডলী। আজি তোমাৰ সন্মুখত কৰিছোঁ বিপুল প্ৰতিজ্ঞা। সাক্ষী তুমি চৰিত্ৰৰ মণি কালিলৈ সমৰ ক্ষেত্ৰত বিৰাশিলা হাৰ নন্দন কৰ্ণ শূন্য কৰিম মেদনী। তোমাৰ প্ৰতিজ্ঞা এতিয়াও আছে। নাজানি বহুতো কৰিব অপৰাধ